কি হৈছিলে ঘটনাটো? আমাৰ দৰিদ্ৰ ঘৰৰ ছোৱালী ইয়াতে ৰঙাপাৰা টাউনৰ টুৱেল ৰেষ্টুৰেণ্টত কাম কৰে, ৱেটাৰ হিচাপে কাম কৰে। তো তাই সদায় কামলৈ অহা যোৱা কৰে। তো সেইদিনাখন কি হ'ল, আপোনাৰ কামৰ শেষত তাই কোনো নথকাৰ সুযোগত বেয়া কামৰ চেষ্টা চলাইছিল। তো ছোৱালীজনী অলপ হাই হুলৰ পোৱাৰ পাছত তাই অলপ মনে মনে তাই ঠাণ্ডা কৰিব চেষ্টা কৰিল। পাছত ছোৱালীজনী ঘৰলৈ ফোন কৰিল যে মোক এনেকৈ অলপ ৰেষ্টুৰেণ্টখনৰ ল'ৰাজনে এনেকুৱা বেয়া ব্যৱহাৰ কৰি বেয়া কৰিছে। তো ঘৰলৈ ফোন কৰাৰ পাছত ঘৰৰ গৃহস্থ তাই ল'ৰাটো নিজে গৈ পেলাই ঘৰত থৈ আহিল। তো কথাখিনি ইমান মাকে আহি তেখেতৰ ল'ৰাটোৰ গাৰ্জেন আহি পেলাই মানে কোনোপধ্যে ল'ৰাটোৱে স্বীকাৰ কৰিছে ভুল কৰিছোঁ বুলি, কিন্তু গাৰ্জেনে স্বীকাৰ নকৰে যে এইটো কথা মই কৰিছোঁ বুলি। তো এনেস্থলত আমি তেওঁলোকৰ গৃহস্থ আহি পেলাই থানাত ৰঙাপাৰা থানাত এজাহাৰ এখন দিলে, দাখিল কৰিলে। দাখিল হোৱাৰ পিছত আইনৰ ওপৰত দিছোঁ, আইনে কি ব্যৱস্থা লয় আমি তাৰ ওপৰত অপেক্ষা কৰিছোঁ। আৰু আইনে যি কৰে তাক মানি চলিম। ল'ৰাজন নাম কি? ল'ৰাজন অবিনাশ বৰা। কিবা লগত জড়িত নেকি তেখেত? আমি গম পাওঁ মতে অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছে, জিলা কমিটিৰ কিবা পদত আছে বোধহয়, সেইবুলি আমি গম পাওঁ। আৰু এতিয়া আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ আইনে তেওঁক শাস্তি দিয়ক, উপযুক্ত শাস্তি দিয়ক, যিহেতু দৰিদ্ৰ ছোৱালী। আৰু তেওঁক যদি এইটো শাস্তি নিদিয়ে, আজি মোৰ ভতিজাজনী কৰিছে, কালি আন ছোৱালী কৰিব। সেইটো কাৰণে মই ভাবোঁ আইনে উপযুক্ত শাস্তি দিয়ক। আমি তেওঁক সেই কামনা কৰিছোঁ। আমি অসম চৰকাৰলৈ আবেদন জনাইছোঁ, এনে দোষীক যাতে কঠোৰতম শাস্তি দিয়ক। কি হৈছিলে ঘটনাটো তোমাৰ ভণ্টিৰ সৈতে? ভণ্টিৰ লগত মানে এনেকুৱা ৰেষ্টুৰেণ্টৰ নামটো হ'ল AS12। তাৰপিছত তাতে ডিউটি কৰে। তাৰপিছত ল'ৰাজন মানে চবেই যোৱাৰ পিছত তেতিয়া মানে কিবা কৰিব বিচাৰিছে, মানে বেয়া প্ৰস্তাৱ মানে চলাব বিচাৰিছিলে। আৰু তাৰপিছত ভণ্টিয়ে কান্দি কান্দি ফোন কৰিছে ঘৰত, এনেকুৱা তেনেকুৱা হৈছে বুলি। তাৰপিছত সি থ'ব আহিছে আৰু ঘৰত থ'বলৈ আহিছিল। হয়। তাৰপিছত মোক ফোন কৰি কেনে কৈছে যে এনেকুৱা তেনেকুৱা হ'ল বুলিকে, এনেকুৱা তেনেকুৱা। তথাপিতো মানে সি তাৰ মাকজনীয়ে মানি নলয়। মাকজনীয়ে এনেকুৱা কৈছে যে মই কি ক'ব এইটো, তেখেতৰ ল'ৰাই এনেকুৱা কাম কৰা নাই বুলিকে সেনেকুৱা কৈ আছে। আপোনালোকে এতিয়া কেছ দিছে নেকি? হয়, কেছ দিছে। ৰঙাপাৰা থানাত কেছ দিলে? হয়, ৰঙাপাৰা থানাত।